Hello, my dear class children. Good morning, everyone. Everyone, welcome to my channel. মৰমৰ ক্লাছটি ছাত্ৰ ছাত্ৰীসকল সিদিনা মই তোমালোকক জকাৰ পাঠটোৰ শব্দবোৰ পঢ়ি শুনালোঁ নিশ্চয় তোমালোকে পঢ়িছা নহয়নে বাৰু আজি মই তাৰ পিছৰখিনি পলম নকৰি তোমালোকক বুজাই দিওঁ বুলি ভাবিছোঁ তোমালোক আটাইয়ে পেজ নম্বৰ 12 উলিয়াই লোৱা 12 উলিয়াই লোৱা গো টু দ্য পেজ নম্বৰ 12 এয়া চোৱাচোন কি লিখা আছে তোমালোকে অকণমান পঢ়োঁতে প্ৰথমতে দিগদাৰ হ'ব তাৰপিছত তোমালোকে পাৰিবা হাস্যৰসিক হত আকাৰে হা দন্ত্য জয়স্য ৰ দন্ত্য হস্যইকাৰে সি ক হাস্যৰসিক নহয়নে হাস্যৰসিক মানে হাঁহি উঠা হাস্যৰসিক নিংনি ভাৱৰীয়া অসমবাসীৰ পৰিচিত নহয়নে ইয়াত আমাৰ এইটো হৈছে চিয়কাৰ চিয় মানে দন্ত্যহৰ লগত জকাৰ যোগ হ'লে উচ্চাৰণ স্বৰদৰে হয় যে সেইটো হাস্য তাৰপিছত চোৱা জয়সাগৰ পুখুৰীৰ পাৰৰ দৃশ্য এইটো অতি মনোৰম তোমালোকে নিশ্চয় কোনোবা জয়সাগৰ পুখুৰীৰ পাৰলৈ গৈছা নহয়নে বাৰু পুখুৰী দেখিছা আৰু তাৰ পাৰৰ দৃশ্য অতি মনোৰম তাত কিমান ভাল লাগে নহয়নে মাধৱদেৱ শংকৰদেৱৰ শিষ্য মাধৱদেৱ আমাৰ শংকৰ মাধৱ দুইজনে আমাৰ গুৰু আৰু এই শংকৰদেৱৰে শিষ্য আছিল মাধৱদেৱ সেইটো মনত ৰাখিবা শিষ্য মূৰ্ধন্য সৎ জকাৰে চ ভগৱান অদৃশ্য কিন্তু তেওঁ আমাৰ উপাস্য দেৱতা জেঠ মাহত অসহ্য গৰম পৰে অসহ্য হয়নে এইটো আনবিয়াৰেবল অসহ্য এই হৰ লগত জকাৰ দিলে যোগ হ'লে কি হয় উচ্চাৰণটো জৰ দৰে হয় অসহ্য গৰম পৰে শ্যামলিমা মানে শ্যাম অৰ্থাৎ সেউজ বৰণীয়া পিতা মাতা আৰু শিক্ষাগুৰু আমাৰ চিৰনমস্য এইটো দেখিছানে চিৰস্বৰণ অমাৱস্যা চিৰস্বৰণ অমাৱস্যাৰ নিশা আকাশত জন্তু দেখা নাযায় মনুষ্য দেখিছানে মূৰ্ধন্যৰ লগত জকাৰ হ'লে মনুষ্য মানে মানুহ নহয়নে এয়া তোমালোকে দুবাৰ তিনিবাৰ অভ্যাস কৰিলে পাৰিবা ঠিক আছে তাৰপিছত চাওঁচোন কুৱেশ্যন আনচাৰবিলাক চাওঁচোন এইবিলাক অসমীয়া কুৱেশ্যন আনচাৰ খুব ধুনীয়াকৈ লিখিব লাগে নহয়নে এতিয়া ইয়াত দিয়া আছে যে প্ৰথম প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু তাৰপাছত লিখা নহয়নে তাৰপাছত লিখা এতিয়া তোমালোকে এইখিনি প্ৰথম চোৱাচোন ক নম্বৰ নিংনি ভাৱৰীয়া কোন এতিয়া আমি অলপতে পঢ়ি গ'লোঁ নিংনি ভাৱৰীয়া কোন আছিল তেখেত আছিল বৰপেটা সত্ৰৰ এজন খুব হাস্যৰসিক স্বভাৱ কবি তোমালোকে নিজেও লিখিব পাৰা সেই কথাটো অসমীয়াত অকণমান জনা কথাখিনি অলপ বহলাইও লিখিব পাৰি তোমালোকে সেইবাবে লিখিব পাৰা যে নিংনি ভাৱৰীয়া এজন বৰপেটাৰ হাস্যৰসিক স্বভাৱ কবি আছিল মাধৱদেৱ কাৰ শিষ্য আছিল নিশ্চয় আমি এতিয়া অলপতে পাই আহিছিলোঁ কাৰ শিষ্য আছিল বাৰু শংকৰদেৱৰ অসহ্য গৰম কেতিয়া পৰে এতিয়া পৰে নহয়নে এতিয়া কি হৈ আছে জেঠ মাহ তোমালোকে নিজেও গম পাইছা এইখিনি কিমান গৰম হৈছে অসহ্য গৰম পৰে জেঠ মাহত নহয়নে জেঠ মাহত অসহ্য গৰম পৰে বুলি লিখিবা শ্যামলিমা মানে কি শ্যামলিমা মানে সেউজ বৰণৰ বা সেউজ বৰণৰ বুলি লিখিবা তেতিয়া ভাল হ'ব আকাশত জোনটো কেতিয়া দেখা নাযায় আঁউসীৰ বা অমাৱস্যাৰ নিশা আকাশত জোনটো দেখা নাযায় সেইটোৱে লিখিবা তোমালোকে লিখিবলৈ অকণমান অভ্যাস কৰিব লাগিব নহয়নে বাৰু নোৱাৰিলে মোক ক'বা মই লিখি দিম কমেণ্টত লিখিবা তাৰপিছত চোৱাচোন তলত দিয়া
শব্দৰ অৰ্থবোৰ মিলাই লিখোঁ হা এইখিনি মই অকণমান কৰি থৈছোঁ তোমালোকক পটাপট কৰি দিছোঁ নহ'লে ভিডিঅ'বোৰ বহুত দীঘল হৈ যায় তোমালোকৰ আমনি পোৱা ইয়াত আমি যেতিয়া শব্দবোৰ মিলাবলৈ দিয়ে তেতিয়া আমি এইফালে যিফালে ক খ গ ঘ থাকে বা নম্বৰ দিয়া থাকে সেইখিনি আমি প্ৰথমে পঢ়িব লাগে দৃশ্য অদৃশ্য শস্য আলোচ্য নমস্য আমি এইবোৰৰ অৰ্থ জানিব লাগিব তেতিয়াহে দৃশ্য মানে কি বাৰু চকুৰে দেখা নহয়নে জয়সাগৰৰ পাৰৰ দৃশ্য অতি মনোৰম নহয়নে দৃশ্য মানে চকুৰে দেখা এইটো দেখিছানে এয়া ইয়াত আছে চকুৰে দেখা এইটোৰ লগত এয়া মিলিব দৃশ্য চকুৰে দেখা অদৃশ্য নেদেখা নহয়নে নেদেখা আৰু যেতিয়া আমি বহু দূৰৰ বস্তু এটা কি হয় লাহে লাহে নেদেখা হৈ যায় তেতিয়া কি বুলি কওঁ আমি অদৃশ্য হোৱা বুলি কওঁ শস্য মানে ফচল আলোচ্য মানে এলাহ নমস্য মানে পূজনীয় সন্মানীয় ব্যক্তিসকল আমাৰ চিৰনমস্য নহয়নে সেইসকলক আমি শিক্ষাগুৰু হওক সন্মানীয় ব্যক্তি মহান ব্যক্তিসকল হওক সেইসকল আমাৰ বাবে চিৰনমস্য গতিকে তোমালোকে এইখিনি আজি ভালদৰে চাবা মই আকৌ পিছৰখিনি তোমালোকক ইফালৰখিনি দি দিম 13 পেজত থকাখিনি গতিকে তোমালোকে আটাইয়ে মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা